নমস্কাৰ বন্ধুসকল যোৱা বছৰ সেপ্টেম্বৰত যিখানি এচিষ্টেণ্ট টিচাৰৰ পোষ্ট ওলাইছিল প্ৰায় 9354টা পোষ্ট ওলাইছিল যাৰ ভিতৰত 7242টা এলপিৰ আৰু 2112টা ইউপিৰ পোষ্ট আছিল আৰু এই ইউপিৰ পোষ্টৰ ভিতৰত সায়েন্স টিচাৰ মণিপুৰী লেংগুৱেজ টিচাৰ আৰু আছামিজ লেংগুৱেজ টিচাৰৰ পোষ্টখিনিও আছিল আৰু এই পোষ্টবোৰৰ এগেইনষ্টত আপোনালোকে যিবোৰ টেট পাছ কৰিছে তেওঁলোকে বৰ্তমানো এপ্লিকেশ্যন কৰি আছে এপ্লাই কৰি আছে কিন্তু এই সমগ্ৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো বৰ্তমান হাইকোৰ্টলৈ লৈ যোৱা হৈছে এই সমগ্ৰ প্ৰচেছটোক লৈ এখন PIL দাখিল কৰা হৈছে হাইকোৰ্টত আৰু এই PILখন দাখিল কৰিছে প্ৰায় 102জন ঠিকাভিত্তিক শিক্ষকে অৰ্থাৎ কণ্টেক্সুৱেল টিচাৰে আৰু এই PILখনক লৈ হিয়াৰিং হৈছে আৰু এই PILখনৰ গ্ৰাউণ্ড হৈছে অৰ্থাৎ যুক্তি হৈছে যে যিধৰণে মাধ্যমিক বিভাগৰ শিক্ষকসকল অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰসকলক যিধৰণে এক্সপিৰিয়েঞ্চৰ নাম্বাৰ দিয়া হৈছে ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত সেই ধৰণে এক্সপিৰিয়েঞ্চৰ নাম্বাৰ এচিষ্টেণ্ট টিচাৰ প্ৰাইমেৰী বা ইউপিৰখিনি কিয় দিয়া হোৱা নাই সেই গ্ৰাউণ্ডটোক লৈ PILখন দাখিল কৰা হৈছে শুনানি কালত চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে যি মাধ্যমিক শিক্ষকৰ দৰে LP বা ইউপিৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত মাৰ্কছ দিয়াৰ কোনো ব্যৱস্থা ৰখা হোৱা নাই অৰ্থাৎ সকলো ধৰণৰ নীতি নিয়ম মানিয়ে এই প্ৰচেছটো চলোৱা হৈছে কিন্তু তেতিয়া ঠিকাভিত্তিক শিক্ষকসকলৰ যি এপ্লিকেণ্ট আছে তেওঁলোকে 2005 চনৰ এখন এমেণ্ডমেণ্টৰ কথা কৈছে য'ত এক্সপিৰিয়েঞ্চৰ এগেইনষ্টত মাৰ্কছ দিয়া ব্যৱস্থা থকা বুলি কৈছে এই শুনানিৰ পিছত হাইকোৰ্টৰ ফালৰ পৰা ডিপাৰ্টমেণ্ট অফ এলিমেণ্টাৰী এডুকেশ্যন ডাইৰেক্টৰেট সৰ্বশিক্ষা মিছন ডাইৰেক্টৰেট আৰু নেশ্যনেল কাউন্সিল অফ টিচাৰ্ছ এডুকেশ্যনে জাননী জাৰি কৰিছে আৰু 4 সপ্তাহৰ সময় দিছে উত্তৰ দিবলৈ জাননীৰ আৰু এই হিয়াৰিঙৰ সময়ত হাইকোৰ্টৰ ফালৰ পৰা এটা কথা কোৱা হৈছে যে মোষ্ট ইম্পৰ্টেণ্ট কথা এইটো যে এই সমগ্ৰ প্ৰক্ৰিয়াটো ৰিক্ৰুটমেণ্ট প্ৰচেছটো হাইকোৰ্টৰ ফাইনেল জাজমেণ্টৰ ওপৰত নিৰ্ভৰ কৰিব অৰ্থাৎ হাইকোৰ্টৰ ফাইনেল জাজমেণ্ট অহাৰ পিছতে এই LP আৰু UP টিচাৰ্ছখিনিক এপইণ্ট কৰিব পৰা যাব গতিকে এতিয়া সমগ্ৰ প্ৰক্ৰিয়াটো জটিল হৈ গৈছে চ' এইটো আপডেট দিবলৈ আপোনালোকক এই ভিডিঅ'টো বনালোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব লগতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেল একদম ছাবস্ক্ৰাইব কৰিব আৰু পুৰণা ভিডিঅ'বোৰ চাব মোৰ ধন্যবাদ